নমস্কাৰ ৰশ্মিস কিচেনলৈ আপোনালোক সকলোকে স্বাগতম থাকিল। আজি আমি বনাব লৈছোঁ দ্ৰোণ বনৰ পিটিকা। তাৰ বাবে লাগিব এটা পিঁয়াজ, এটা জলকীয়া, এডোখৰ আদা আৰু এডোখৰ বইল কৰি লোৱা আলু আৰু এমুঠি দ্ৰোণ বন। এতিয়া ধুই থোৱা দ্ৰোণ বনখিনি ভালদৰে উতলাই ল'ম। এতিয়া বইল কৰা দ্ৰোণ বনখিনি নমাই বাকী সামগ্ৰীখিনিৰ লগত তেল আৰু নিমখ দি পিটিকা কৰি ল'ম। এয়া আমাৰ দ্ৰোণ বনৰ পিটিকা হৈ গ'ল। যদি আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।